নমস্কাৰ বন্ধুসকল আসাম অনলাইন সাৰথী চেনেললৈ আপোনালোকক স্বাগতম বন্ধুসকল অসম সচিবালয়ত অৰ্থাৎ সেক্ৰেটাৰিয়েট এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টত কেইবাটাও পদ মুকলি হৈছে সৰ্বমুঠ কিমানটা পদ মুকলি হৈছে অনলাইন এপ্লাই কৰাৰ ডেট কিমান এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব এই সকলোবোৰ তথ্য আমি আপোনালোকক জনাম তাৰ বাবে আপোনালোকে এই ভিডিঅটো সম্পূৰ্ণকৈ চাওক আৰু যদি আপুনি আমাৰ চেনেলটোত নতুন হয় তেনেহলে এনে ধৰণৰ খবৰবোৰ সময়মতে পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক বন্ধুসকল অসম সচিবালয়ত জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টত 170টা পদ মুকলি হৈছে ইয়াত আনৰিজাৰ্ভ আছে 57টা পদ আৰু এসটি প্লেইনছৰ কাৰণে ৰিজাৰ্ভ আছে 14টা পোষ্ট এসটি হিলছৰ কাৰণে 12টা এসসিৰ কাৰণে 14টা ওবিসি এমওবিসিৰ কাৰণে 40টা পিডব্লিউডি ক্যান্ডিডেটৰ কাৰণে 14টা ইডব্লিউএছৰ কাৰণে 19টা ওমেনৰ কাৰণে আছে 30% আৰু এক সাৰ্ভিসমেনৰ কাৰণে 2% পোষ্ট ৰিজাৰ্ভ আছে ইয়াত এপ্লাই কৰিবলৈ হলে নিম্নতম বয়স হ'ব লাগিব 18 বছৰ আৰু ঊৰ্ধ্বতম বয়স হ'ব লাগিব 38 বছৰ আনহাতে এসসি আৰু এসটিৰ কাৰণে 5 বছৰৰ ৰিলেক্সেশন থাকিব ওবিসি এমওবিসিৰ কাৰণে 3 বছৰৰ এক সাৰ্ভিসমেনৰ কাৰণে 2 বছৰৰ আৰু পিডব্লিউডি ক্যান্ডিডেটৰ কাৰণে 10 বছৰৰ ৰিলেক্সেশন থাকিব আৰু বয়সটো ইয়াত নিৰ্ধাৰণ কৰা হ'ব এইচএসএলচিৰ এডমিট বা সাৰ্টিফিকেটত থকা বয়সৰ ভিত্তিত ইয়াত এপ্লাই কৰিবলৈ হলে এপ্লিকেণ্টজন কোনো এখন ৰেকগনাইজড ইউনিভাৰ্চিটিৰ পৰা 45% মাৰ্কছৰ হৈতে গ্ৰেজুৱেট ডিগ্ৰী পাছ কৰা হ'ব লাগিব আৰু এসসি আৰু এসটি ক্ষেত্ৰত 40% মাৰ্ক থাকিলে এপ্লাই কৰিব পাৰিব আৰু ক্যান্ডিডেটজনৰ মিনিমাম 6 মাহৰ কম্পিউটাৰ ডিপ্লোমা বা সাৰ্টিফিকেট থাকিব লাগিব ইয়াত দুটা ফেজত টেষ্ট হ'ব ফাৰ্স্ট ফেজত ৰিটেন টেষ্ট হ'ব টোটেল 250 নম্বৰৰ ইয়াত জেনাৰেল ইংলিশ ইনক্লুডিং জেনাৰেল নলেজ এণ্ড কোৱান্টিটিভ এপ্টিটিউডৰ 150 মাৰ্ক নলেজ অফ কম্পিউটাৰ থিওৰিত 50 মাৰ্কৰ আৰু ল্যাঙ্গুৱেজ স্কিলছ টেষ্ট ইন এছামিজ অৰ বেংগলী অৰ বড়ো অৰ এল্টাৰনেটিভ ইংলিছৰ 50 মাৰ্ক থাকিব সেকেন্ড ফেজত প্ৰেক্টিকেল হ'ব ইয়াত কম্পিউটাৰ প্ৰেক্টিকেল টেষ্টত 50 মাৰ্ক আৰু প্ৰেচিজ ৰিডিং টেষ্টটো হ'ব 50 মাৰ্কছৰ আৰু সেইদিনা আপোনালোকৰ সকলো অৰিজিনেল ডকুমেন্ট চেক কৰা হ'ব ইয়াত আপোনালোকে কেৱল অনলাইন মোডতহে এপ্লাই কৰিব পাৰিব অনলাইন কৰাৰ লিংক আপোনালোকে আমাৰ ডেসক্ৰিপচন বক্সত পাব তাৰ পৰাই অনলাইন এপ্লাই কৰিব পাৰিব ইয়াত ডকুমেন্টছ লাগিব অতি হেহতিয়াকৈ উঠা একপি পাসপোৰ্ট সাইজ ফটো এইচএসএলচিৰ এডমিট বা সাৰ্টিফিকেট গ্ৰেজুৱেচন সাৰ্টিফিকেট বা মাৰ্কশিট কম্পিউটাৰ ডিপ্লোমা অৰ সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট ইত্যাদিবোৰ লাগিব অনলাইন কৰিব পাৰিব আপোনালোকে 31/7/2020 ইংৰাজী তাৰিখৰ পৰা আৰু অনলাইনৰ অন্তিম তাৰিখ হৈছে 31/8/2020 ইংৰাজী তাৰিখ গতিকে বন্ধুসকল অনলাইন ডেট খোলা দিয়াৰ লগে লগে আপোনালোকে এপ্লাই কৰিব অন্তিম তাৰিখলৈ ৰৈ নাথাকিব যদি ভিডিঅটো চাই আপোনালোকে ভাল পাইছে তেতিয়া হলে এটি লাইক কৰিব আৰু এনে ধৰণৰ সকলোবোৰ খবৰ সময়মতে পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ